উদ্দেশ্যটো একো নহয়, কথাটো হৈছে বেকীৰ খনন লৈ পেলাই, বেকীত শিলবালি মহল লৈ পেলাই মই দীৰ্ঘদিন ধৰি পেলাই অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। এছেম্বলিৰ মজিয়াতো মই বৰ ৰুঢ়ভাৱে এই বিষয়টো উত্থাপন কৰিব লগা হৈছে, ৰুঢ় ভাষা ব্যৱহাৰ কৰিব লগা হৈছে। কিন্তু বেকীৰ লুণ্ঠনটো কোনোপধ্যে আমি বন্ধ কৰিব পৰা নাই। বেকীত কেইবাটাও শিলবালি মহল যেনেকৈ NKtv ফৰখুদনাবাৰীকে ধৰি একেবাৰে বৰপেটাৰ জৈন বজাৰ, শালমাৰা, মহিষবাথান, বালাভিটা, বান্দৰখোৱা, জয়পুৰ, খাগ্ৰাবাৰী, ডেকাৰবুৰী, আমগুৰি আদিত অবৈধভাৱে দীৰ্ঘদিন ধৰি পেলাই শিলবালি মহলৰ ওপৰত এটা অত্যাচাৰ চলিছে। অবৈধভাৱে শিলবালি সংগ্ৰহ কৰা হৈছে আৰু তাৰ ফলত কেইজনমান মানুহ যিসকল শাসকীয় দলৰ লগত নিবিড়ভাৱে যুক্ত আৰু তেওঁলোক ধনী হৈছে, কোটি কোটি টকা তেওঁলোকে সম্পত্তি লাভ কৰিছে। কিন্তু আমাৰ চৰকাৰে যিটো প্ৰাপ্য পাব লাগে, তাৰ পৰা যি কৰ কাটল পাব লাগে, সেই কৰ কাটল পোৱা নাই। আৰু নদীখন এনেকৈ বিপদগ্ৰস্ত কৰি তুলিছে। তাৰ গৰাখহোৱাৰ সমস্ত ব্যৱস্থাটো এই অবৈধ খননৰ ফলত হৈছে। পাৰতে তেওঁলোকে JCB প্ৰকলাইন লগাই দি 20 ফুট 15 ফুট তলৰ পৰা বালি উঠাই পেলাই গৰা সৃষ্টি কৰিছে আৰু তেনেকৈ গৰাখহনীয়াটো হৈ আছে। আৰু এনেধৰণে বেকী এটা ভয়ংকৰ বিপদজনক অৱস্থাত অৱস্থান কৰিছে। আনফালে আমি এই বেকীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি চৰকাৰৰ ওচৰত দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি থকা হৈছে, কেইবা দশক জুৰি পেলাই। এইবাৰ সৌভাগ্যক্ৰমে ৱৰ্ল্ড বেংকৰ অধীনত প্ৰায় 400 টকাৰ আঁচনি এটা ইয়াতে গৃহীত হৈছে। তাৰে 117 কোটি টকাৰ প্ৰথম ফাৰ্ষ্ট ফেজত কাম আৰম্ভ কৰিছে। 13 কিলোমিটাৰ নদীৰ গৰা বান্ধাৰ কাৰণে কাম আৰম্ভ হৈছে। কিন্তু এনেকুৱা এটা সময়তো এই ধৰণে নদীৰ ওপৰত অত্যাচাৰ কৰাৰ ফলত, বেকী আৰু নলজলাৰ ওপৰত অত্যাচাৰ চলোৱাৰ ফলত আজি স্বাভাৱিকতে বেকীয়ে এক ভয়ংকৰ অৱস্থা যে সৃষ্টি কৰিব আগন্তুক দিনত, সেইটো নিশ্চিত হৈছে। বহুদিন দীৰ্ঘদিন চেষ্টা কৰি থকাৰ ফলত কেইবাটাও এই শিলবালি মহলক সামৰি পেলাই এতিয়া NKtv ফৰখুদনাবাৰী আৰু অন্য জয়পুৰ ঘাট এনেকুৱা মহলবিলাকক বিভিন্ন মহলৰ লগত যুক্ত কৰি পেলাই তাক টেণ্ডাৰ দিয়া নিবিদা জাৰি কৰিছিল বন বিভাগে। আমি ভাবিছিলোঁ যে এই নিবিদাৰ জৰিয়তে যিসকলে শিলবালি মহলৰ আমন্ত্ৰণ পাব, সেই আবণ্টন পোৱাসকলে অন্ততঃ বেকীত বৈধভাৱে শিলবালি খনন কৰি চৰকাৰৰ নিয়ম অনুযায়ী চৰকাৰক কৰ আদায় দি পেলাই শিলবালি যদি খনন কৰে হয়তো নদীটো ৰক্ষা কৰিব পাৰে। কিন্তু আমাৰে দুৰ্ভাগ্য, আমি সেই আশা কৰাটো আমাৰ ভুল আছিল। কাৰণ বন বিভাগত ইতিমধ্যে এটা বিৰাট ডাঙৰ চক্ৰ, তাত CCFজন নিজে জড়িত। এই যে CCF এজন আছে, তেওঁ এতিয়া গোসাই গৰু নমনা এজন এনেকুৱা বিষয়া হৈছে। আনকি বন মন্ত্ৰীক যেতিয়া আমি অভিযোগ দিওঁ, বন মন্ত্ৰীৰ কথাও এইজন CCFে মানিব নুখুজি পেলাই এটা এনেকুৱা অসাধু চক্ৰৰ লগত এতিয়া ৰঙিয়া ডিভিজনৰ DFOজনো যুক্ত হৈ গৈছে এই অপকৰ্মত। কৰি পেলাই টেণ্ডাৰ আহ্বান কৰাৰ পিছত টেণ্ডাৰ খুলি পেলাই নিৰ্দিষ্ট এজন দুজন মানুহক তেওঁলোকে এই গোটেই আবণ্টনটো দিয়াৰ কাৰণে চক্ৰান্ত কৰি বাকী নিবিদাবিলাক তেওঁলোকে কেঞ্চেল কৰিছে। আৰু এই নিবিদা কেঞ্চেল কৰাৰ কোনো যুক্তিযুক্ততা নাই। কিন্তু নিবিদা তেওঁলোকৰ চৰ্ত অনুযায়ী নিবিদা দাখিল নোহোৱা বুলি কৈ তেওঁলোকে নিবিদা কেঞ্চেল কৰিছে। এই যে নিবিদা কেঞ্চেল কৰিছে, এই নিবিদা যেতিয়া মুকলি কৰে, এই মুকলি কৰাৰ সময়ত যিসকলে নিবিদা দিছিলে, টেণ্ডাৰ দিছিলে, তেওঁলোকৰ উপস্থিতিতে নিবিদাটো খুলিব লাগিছিল। কিন্তু তেওঁলোকৰ উপস্থিতিত নিবিদা নুখুলি নিজস্বভাৱেই তেওঁলোকে নিবিদাবিলাক খুলি পেলাই নিজস্বভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল টেণ্ডাৰ দিওঁতা আছিল তেওঁলোকে কোনোপধ্যে এই কথাটো গম নাপালে আৰু তাতে নিৰ্দিষ্ট এজন ব্যক্তিক ঠিকাটো দিয়া। আৰু এই ব্যক্তিজনৰ পিছত আছে এটা বিৰাট শাসক চক্ৰ। এই ব্যক্তিজন ইয়াতে আছে, তেওঁৰ নিবিদা একচেপ্ট হৈছে, কিন্তু তেওঁৱেই মূল মানুহ আৰু তেওঁৰ পিছত আছে এটা শাসকীয় দলৰ এটা বিৰাট চক্ৰ। এই চক্ৰটোই তেওঁৰ নামত এইবাৰ টেণ্ডাৰটো দি পেলাই, টেণ্ডাৰটো লৈ পেলাই এই লুণ্ঠন কাৰ্য চলাইছে। মই এটা কথাত ভাল পাইছোঁ, যিসকলৰ নিবিদা কোনো যুক্তি নোহোৱা কৰি তেওঁলোকৰ অনুপস্থিতিত খুলি পেলাই তেওঁলোকক নাকচ কৰিছে, তেওঁলোকে ইতিমধ্যে হাইকোৰ্টলৈকে গৈছে, মুখ্যমন্ত্ৰীৰো দৃষ্টিগোচৰ কৰিছে। মই নিশ্চিতভাৱে বিধায়ক হিচাপে এই বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলোঁ আজি এই মোৰ বক্তব্যৰ জৰিয়তে। মই ব্যক্তিগতভাৱেও তেখেতৰ সন্মুখত মই এই বিষয়টো ৰাখিম। ইতিমধ্যে বন বিভাগৰ অন্যান্য বিষয়াক আমি কিবা এখন কমিটিত সিদিনাখন পাওঁতে এই বিষয়টো মই তুলি ধৰিছিলোঁ আৰু তেওঁ স্বাভাৱিকতে এই গোটেই কাৰ্যটো খবৰৰ কাগজতো প্ৰকাশিত হোৱাত দুখ প্ৰকাশ কৰিছে আৰু এই নিবিদাৰ কাৰ্যটো পুনৰ বিবেচনা কৰিম বুলি আমাক কৈছে।
যদি পুনৰ বিবেচনা কৰি পুনৰ নিবিদা দি পেলাই যথাযথভাৱে সঠিকভাৱে নিবিদাবিলাক গ্ৰহণ কৰাৰ মাজেদি যদি নিবিদা আবণ্টন দিয়ে মহল আবণ্টন দিয়ে তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাথাকে। যদি সেইটো নকৰে CCF-জনৰ মৈমতালী আৰু CCF আৰু DF-ৰ এই দুজন সংযুক্ত হৈ পেলাই বেকীৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে যিটো চক্ৰান্ত কৰিছে এই চক্ৰান্তৰ বিৰুদ্ধে মই যুদ্ধ কৰি যাম। মই অচিৰেই মুখ্যমন্ত্ৰীক এতিয়া নিবিদাকাৰীসকলে মুখ্যমন্ত্ৰীক জনাইছে আৰু ময়ো বিষয়টো উচ্চ স্তৰৰ বিষয়াক মই জনাইছোঁ কথাটো। কিন্তু CCF-জন একেবাৰে উদ্ধত হৈ উঠিছে চামগুপ্তা, এই CCF-জনক এতিয়া যদি মুখ্যমন্ত্ৰী কৰায়ত্ব নকৰে বেকিং নিয়ন্ত্ৰণ কৰা নাযাব আৰু এই অশুভ চক্ৰটোক ভংগ কৰিব পৰা নাযাব। আমাৰ দুখ লাগে যে যিখন চৰকাৰে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল বুলি কথা কৈছিল সেই চৰকাৰৰ দিনতে আটাইতকৈ লুণ্ঠন চলিছে বেকীৰ ওপৰত। এখন চালানকে বাৰে বাৰে ব্যৱহাৰ কৰি অভাৰলোড আনি পেলাই চালানবিহীনভাৱে এতিয়া তেওঁলোকে কৈছে যে অনলাইন চালান কাটিব। দিনৰ ভাগত যেতিয়া মিউনিচিপেলিটিবিলাকে ডাম্পাৰৰ চলাচল বন্ধ কৰি দিছে, 4টা বজাৰ পিছতহে ডাম্পাৰ চলিব পাৰে, কোনোবা ঠাইত 8টা বজাৰ পিছত ডাম্পাৰ চলে, তেতিয়া অনলাইন কোনোপধ্যে চালান কাটাটো সম্ভৱ নহয়। চালানটো 4টা বজাতে বন্ধ হৈ যায় আৰু চালানবিহীনভাৱে ওৰে নিশা ডাম্পাৰবিলাকে এইভাৱে অবৈধভাৱে শিলবালি কঢ়িয়াই আছে, অভাৰলোড কৰি আছে। আৰু ইয়াতে কেইজনমান মানুহ বিজেপিৰ একেবাৰে ডাঙৰ নেতা, এতিয়া এজন নিবিদা যাৰ একচেপ্ট হৈছে, তেওঁৰ নামটো মই দেখিছোঁ যে তেওঁ এই বিজেপি নেতাজনৰ নিৰ্দেশত এই কামটো কৰিছে। আপোনালোকে জানে, মই আৰু নামটো উল্লেখ কৰিবলৈ লাজা লগা হৈছে মোৰ, এনেকুৱা দুষ্ট মানুহ তেওঁৰ নামত আবণ্টনটো আনিবলৈ চেষ্টা কৰিছে। আৰু এটাত CCF-লৈকে এটা বৃহৎ অংকৰ টকা পইচা লেনদেন হৈছে। মই অভিযোগ উত্থাপন কৰিছোঁ, CCF ইনভলভ, DFO ইনভলভ, বুজন পৰিমাণৰ টকা লেনদেন কৰি পেলাই এই নিৰ্দিষ্ট গ্ৰুপটোক তেওঁলোকে বেকীখন চমজাই দিবলৈ বিচাৰিছে। মই তাত তীব্ৰ বিৰোধিতা কৰিছোঁ। নিবিদা নতুনকৈ আহ্বান কৰক, নতুনকৈ আহ্বান কৰি একেবাৰে স্বচ্ছভাৱে নিবিদাৰ বিচাৰ কৰক, তাৰপিছত আবণ্টন দিয়ক, তেনেকৈ বেকীক ৰক্ষা কৰিব পৰা যাব। আৰু মুখ্যমন্ত্ৰীক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে এই CCF-জনক অনতিপলমে আঁতৰোৱাৰ ব্যৱস্থা কৰক, তেওঁৰ পৰা ক্ষমতা কৰ্তন কৰাৰ ব্যৱস্থা কৰক। কাৰণ এই CCF-জনে তেওঁ আমাৰ ৰাজ্যখনৰ নদ নদীবিলাকক বিক্ৰী কৰাৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে। তেওঁৰ অসমৰ প্ৰতি কোনো প্ৰেম নাই সেই CCF-জন। এই CCF-জনে অসমখনক লুণ্ঠন কৰাৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। এইখিনি মই এই নিবিদা সম্পৰ্কত মোৰ বক্তব্য তুলি ধৰিলোঁ।